মোৰ ভালকৈ নাহে মই চিৰিয়েলৰ মামা এক্টিঙত কৰিব দিছে কৰোঁ জানো চিৰিয়েলৰ চাইছিলে মই যে যোগান মন্ত্ৰী হৈছিলোঁ নাই এনেকৈ তোক ক'লে এতিয়া নহ'ব ন এতিয়া আমিতো আহিছোঁ বৰষুণো দিছে এতিয়াতো আমিতো বৰষুণটো থাকিব নোৱাৰোঁ ন নাই চাওক আপোনালোকে কথা বোলে এনেকৈ হুলস্থুল নকৰিব বস্তুবিলাক মই চাই আছোঁ বাহিৰৰ পৰা ধুনীয়াকৈ চাম ঠিক আছে থেংক ইউ আৰু যিসকল শিক্ষাৰ্থী আছে 2টা বছৰ সকলোৱে দেখিছোঁ আমি 2টা বছৰ স্কুল কলেজ বন্ধ মোবাইলতে স্কুল খুলি ল'ব লগা হৈছে উপায় নাই পৰিস্থিতিটা তেখেতসকলক বিনম্ৰ অনুৰোধ যদি ইংলিছ সম্পৰ্কে কিবা জানিব লগা আছে মোৰ লগত কণ্টেক্ট কৰিব ইংৰাজীটো মই ফাঁহ কৰি থৈছোঁ বছৰ কৰোণাই বহুৱাই দিলে যে দেহা এটো জঠৰ হৈ গ'লো আপোনাৰ হাড়িত তেল ভৰাব লাগিব ছাৰ अरे दी देना सारा तीनी
Hi, Kikida. কেনেকুৱা এই মজা নে থেংক ইউ আপোনালোক সকলো এনেকৈ ভালকৈ থাকক বছৰটো ভালে যাওক সকলোকে কৈছোঁ আৰু এই একতাটো সদায় ৰাখিব জেগাখিনি সদায় সুস্থ আৰু শক্তিশালী হৈ থাকিব সদায় হাঁহি থাকিব বেহাৰবাৰী আউটপোষ্ট চাই থাকিব আৰু আমি আপোনালোকক ৰহ দিবলৈ যাওঁতে যদি কিবা গম নোপোৱাকৈ নক'বলগীয়া কথাও কৈছোঁ যি আমাতকৈ বয়োজ্যেষ্ঠ আছে তেখেতসকলে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব ডেকা ল'ৰাহঁতে নিজৰ ককাইদেউ বন্ধু বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীহঁতে নিজৰ বন্ধু ভাইটি ককাইদেউ বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ভুলনে ওলাই মুঠতে সকলোৱে ক্ষমা কৰি দিব সকলো ভালে থাকক আৰু এনেকৈ সদায় হাঁহি থাকক বোলে আও হৰে থেংক ইউ